বাইদেউ আপোনাক খানা অৰ্ডাৰ কৰিছিলোঁ। ইমান দেৰি হৈছে কেতিয়াবা অৰ্ডাৰ দিছিলোঁ। কি কৰিব বাইদেউ ট্ৰাফিকৰ কাৰণে দেৰি হ'ল। ইমান ঠাণ্ডা খানা কোনে খাব? বেয়া নাপাব বাইদেউ দেৰি হৈ গ'ল। কিয় দেৰি হৈ গ'ল? বাইদেউ পে'মেণ্টটো কিহৰ পে'মেণ্ট দিব লাগে তোমাক? ইমান দেৰি কৰি কিনে আনিছা আৰু খানাটো ইমান ঠাণ্ডা আনিছা, কি বেয়া নাপাব? পে'মেণ্ট নাই, এই যোৱা ইয়াৰ পৰা। কি হ'ল বন্ধী? একো হোৱা নাই, যাওক আপুনি ইয়াৰ পৰা। কিয় এনেকৈ কৈছা? কিবা এটা হৈছে, কিয় কান্দি আছা তুমি? একো হোৱা নাই, যাওক আপুনি ইয়াৰ পৰা। ডিষ্টাৰ্ব ৰ'বা নকৰিব। খং নকৰিবা ৰ'বা। কি হৈছে? যাওক আপুনি। কি হ'ল মোক কোৱা দেৰি আছে? একো নহয় কোৱা, মই ওচৰতে থাকোঁ। কি হৈছে কোৱা, মই গম পাইছোঁ কিবা ডেলিভাৰী দিব আহিছা ন? কি হৈছে কোৱাচোন? একো নহয়, দাদা বুলি ভাবা। নাই, মোৰ কোনো দাদা চাদা নাই। আৰে ইমান খং কৰিব নাপায়। কি হৈছে কোৱাচোন? চাওকচোন দাদা, মই এইখন ঘৰত মোক খানা দিবলৈ আহিছিলোঁ। মোক মানুহজনে ঠাণ্ডা হৈ যোৱাৰ কাৰণে পইচাও নিদিলে আৰু মোক খানাটো ৰাখি থৈ দিলে। এতিয়া মই কেনেকৈ কোম্পানীত পইচা দিম? মোৰ মাৰো অসুখ, মই কেনেকৈ কি কৰিম? মেডিচিন দিব পইচা নাই মোৰ লগত। বুজিছোঁ। তুমি এতিয়া কান্দি থাকিলেতো নহ'ব। তুমি এতিয়া যদি মই তোমাক কিবা এটা সহায় কৰোঁ হা, তুমি বেয়া একো ইণ্টেনশ্যনত নল'বা। নাই একো নাই দিয়া। মোৰ ভণ্টি বুলি তোমাক মই যেতিয়া ৰখিলোঁ, মই তোমাক দাদা বুলি পৰিচয় দিছোঁ, এতিয়া ৰখিলোঁ। এতিয়া মই তোমাক যদি এটা সহায় কৰিব নোৱাৰোঁ কি হ'ব? সেইটো ৰাখা, একো নহয় ৰাখা। এতিয়া মাৰ মেডিচিন কিনিবা আৰু তাৰ যিটো খানাৰ পইচা হয় সেইটো দি দিবা তোমালোক কোম্পানীত হা। সকলো একে নহয়। তুমি যদি এটা মনত ভাবি থাকা যে এনেকুৱা মানুহ চব একে, তেনে তুমি জীৱনত আগুৱাবই নোৱাৰিবা। সেই ঘাট প্ৰতিঘাতৰ মাজেদি আমি আগবাঢ়ি যাব লাগিব। জীৱনটোৱে আমাৰ এনেকুৱা। দুখ নকৰিবা, কষ্ট কৰি থাকা, এদিন এটা সফল পাবাই। দাদা, আপুনি আজি মোক ইমান ডাঙৰ সহায় এটা কৰিলে। দাদা বেয়া নাপায় যদি আপোনাৰ নাম্বাৰটো দিব নেকি? মই আপোনাক যেনেকৈ হ'লেও ৰিটাৰ্ণ কৰি দিম। একো নাই। 9864 ঠিক আছে দিয়া হ'ব। আৰু কিবা অসুবিধা কৰিলে ফোন কৰি দিবা, ঠিক আছে? আজিৰ দিনতো যে তেনেকুৱা মানুহ আছে, ভগৱানে তেওঁ ভাল কৰক।